ৰজনী ছেক্টৰ পঞ্চায়ত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ জম্মু অভিমুখী সেনাৰ ট্ৰাকত সংঘটিত ভয়ংকৰ আক্ৰমণত শ্বহীদ 5 গৰাকী মৃত্যুৰে যুঁজিছে আন এগৰাকী সেনা জোৱানে ট্ৰাকৰ পৰা ভাহি আহিছে আৰ্তনাদ বৃহস্পতিবাৰৰ বিয়লি 3 বজাৰ দৃশ্য এয়া ৰাজৌৰী ছেক্টৰৰ পুঞ্চৰ ৰাজপথত চলি থকা এইখন সেনাবাহিনীৰ ট্ৰাকৰ পৰা উদ্ধাৰ হৈছে 5জন সেনা জোৱানৰ মৃতদেহ চিকিৎসালয়ত মৃত্যুলৈ যুঁজিছে আন এজন সেনা জোৱানে কিন্তু কেনেকৈ সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা মুষলধাৰ বৰষুণৰ মাজত হঠাৎ দলি উঠিল পুঞ্চৰ পৰা জম্মু অভিমুখে আগবাঢ়ি যোৱা ট্ৰাকখন প্ৰথমে বজ্ৰপাতৰ বাবে এই ঘটনা হোৱাৰ সন্দেহ কৰিছিল স্থানীয় লোকে পাছে সেনাবাহিনীৰ তদন্তত পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য বজ্ৰপাত নহয় সেনাবাহিনীৰ ট্ৰাকত চলিছিল উগ্ৰপন্থীৰ আক্ৰমণ নিৰ্বিচাৰ গুলী চালনাৰ পাছত গ্ৰেনেড মাৰি উগ্ৰপন্থীয়ে জ্বলাই দিলে ট্ৰাকখন ইয়াৰ পৰিণতিত অকাল মৃত্যুক সাৱটি ল'ব লগা হ'ল ৰাষ্ট্ৰীয় ৰাইফলছৰ হাবিলদাৰ মনদীপ সিং লেন্স নায়ক দেৱাশিষ ৱাছৱাল লেন্স নায়ক কুলৱন্ত সিং চিপাহী হৰকিষাণ সিং আৰু চিপাহী সেৱক সিঙৰ বেয়া বতৰৰ বাবে দিনতে প্ৰায় অন্ধকাৰ পৰিৱেশত সংঘটিত এই আক্ৰমণৰ পাছতে যুদ্ধকালীন তৎপৰতাৰ সেনাই আৰম্ভ কৰিছে কম্বিন অপাৰেশ্যন মে মাহত বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্ডানিয়ে ভাৰত ভ্ৰমণ কৰিব বুলি পাকিস্তান চৰকাৰৰ ঘোষণাৰ এদিন পাছতে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ এই আক্ৰমণে সৃষ্টি কৰিছে দুখন দেশৰ চোৰাংচোৱা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেশৰ ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা আদালত চৌহদতে অধিবক্তা বেশত অহা স্বামীয়ে গুলীয়াই আঘাত কৰিলে পত্নীক কিন্তু কিহৰ বাবে আদালত চৌহদতে পত্নীক গুলীয়ালে স্বামীয়ে দিল্লীৰ আদালত চৌহদত গুলী চালনা উকিলৰ বেশত অহা স্বামীৰ গুলীত আহত মহিলা লক্ষ্যভ্ৰষ্ট গুলীৰ আঘাতত চিকিৎসাধীন মহিলা অধিবক্তা কি পৰ্যায়লৈ যাব পাৰে স্বামী স্ত্ৰীৰ কাজিয়া দিল্লীৰ সাকেত আদালতৰ এই গুলী চালনাৰ পাছত চৰ্চা হৈছে এই প্ৰশ্ন শুকুৰবাৰে দিনটোতে উকিল সুচনা আৰু পদত্যাগ লগতে আন বহু লোকেৰে দিল্লীৰ সাকেত আদালতৰ কথা শুনাব উকিলৰ পোছাকত অহা আততায়ীৰ গুলীয়ে আঘাত কৰিলে বিবাহ বিচ্ছেদৰ শুনানিৰ বাবে অহা পত্নীক এজাইকৈ চাৰি দাই গুলী চলালে স্বামীয়ে গুলীয়ে আঘাত কৰিলে মহিলাৰ পেটত অধিবক্তাৰ ডিঙিটো লাগিল লক্ষ্যভ্ৰষ্ট গুলী গুলী লগা বাটকে চিন্তা কৰি যি চিৎকাৰৰ প্ৰতিধ্বনিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দিল্লীত কেৱল গ্ৰামৰ প্ৰসাদ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে এইমছত ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ মহিলাক আদালতত বিবাহ বিচ্ছেদৰ দুখন থকা মহিলাগৰাকীৰ ঘৰ দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনীত বিগত কেইটামান মাহত 2022 24 ছেপ্টেম্বৰত ৰুকিনী আদালতৰ গুলী চালনাৰ ঘটনাত মৃত্যু হৈছিল দুই আততায়ী আৰু জগদীপ জগদা নামৰ আততায়ী দুটাই আদালত চৌহদত টাৰ্গেট কৰিছিল গেংষ্টাৰ জিতেন্দ্ৰ মান ওৰফে যোগীক পাছে গুলীৰ পৰা গকী বাচি গ'ল যদিও আৰক্ষীৰ গুলীত মৃত্যু হ'ল দুই আততায়ী 2022 চনৰ এপ্ৰিলত ৰুকিনী আদালত চৌহদত সংঘটিত হৈছিল আন এক গুলী চালনাৰ ঘটনা নাগালেণ্ড আৰ্মড পুলিচৰ জোৱানৰ গুলীৰ আঘাত প্ৰতিৰক্ষা কৰিছিল আদালতত উপস্থিত বহুতৰ প্ৰাণ আনহাতে কিছুদিন পূৰ্বে দক্ষিণ পশ্চিম দিল্লীৰ ঘৰকা দুৰ্বৃত্তৰ গুলীয়ে প্ৰাণ লাগিছিল অধিবক্তা সেইবাৰো উকিলৰ পোছাকতে আছিল যি দুৰ্বৃত্তক এতিয়াও জালত পেলাব পৰা নাই দিল্লী প্ৰশাসন আইন শৃংখলাৰ শেহতীয়া পৰিস্থিতিত এতিয়া আতংকিত হৈ পৰিছে দিল্লীৰ সাধাৰণ জনতা নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট বিষাক্ত পানীয়ে আমিন গাঁৱলৈ আনিছে ভাবুকি চলিত মাহতে জণ্ডিছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে 5 জন কলিকে ইপিনে মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতে আমিন গাঁৱত উপস্থিত হৈছে জিএমচিএইচৰ চিকিৎসকৰ দল আমিন গাঁৱৰ পানীত বৰবি বিষাক্ত পানীয়ে কঢ়িয়াইছে জণ্ডিছৰ আতংক চলিত মাহত জণ্ডিছে 5 জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ খবৰ পোৱাৰ পাছতে নিৰ্দয় সমষ্টিৰ আমিন গাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে পৰিস্থিতিৰ বুজ লৈ আমিন গাঁৱত স্বাস্থ্য শিবিৰ পাতিবলৈ জিএমচিএইচৰ চিকিৎসকক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে সেই নিৰ্দেশৰ পাছতে আমিন গাঁও পালেহি এডল চিকিৎসক আৰু চিকিৎসাকৰ্মী আমিন গাঁও বেংগলী হাইস্কুল প্ৰাংগণৰ অস্থায়ী শিবিৰত স্বাস্থ্য পৰীক্ষা কৰালে কিশোৰৰ পৰা বৃদ্ধলৈকে বহুজনে কালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিলে তেখেতে আমাৰ নিৰ্দেশ দিলে যে যিহেতুকে এই অঞ্চলটোত জণ্ডিছৰ এটা প্ৰাদুৰ্ভাৱ দেখা গৈছে গতিকে তেখেতে ক'লে যে জিএমচিৰ স্পেচিয়েলিষ্ট ডক্টৰ হতুৱাই ইয়াত এটা স্পেচিয়েল মেডিকেল কেম্প কৰিব লাগে আৰু তেখেতৰ কথামতে আমি আজিৰ ভিতৰত ৰেডি কৰিলোঁ 6 জনীয়া দল এটা তেওঁলোক আহিছে মেডিচিন স্পেচিয়েলিষ্ট 2জন আছে শিশু বিশেষজ্ঞ আছে আৰু 3জন জেনেৰেল পেচেণ্টাৰ আছে আঢ়ৈ মাহত জণ্ডিছত আক্ৰান্ত হৈ মৃত্যু হৈছে 9 জন লোকৰ 6 জন ৰোগী চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপৰীতে খোৱাপাতি ল'ব লগা হৈছে 56 জন লোকে নিতৌ ন অঞ্চললৈ বিয়পিছে জণ্ডিছৰ আতংক নিজৰ সমষ্টিতে ৰাইজৰ এনে দুৰ্গতি দূৰ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে সেই নিৰ্দেশৰ পাছতে শীঘ্ৰেই আমিন গাঁৱত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিবলৈ উঠি পৰি লাগিছে বিভাগটো উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাৱধান OLXত প্ৰবঞ্চনাৰ জাল পেলাইছে এটা দুষ্ট চক্ৰই শেহতীয়াকৈ OLXত ঘৰ ভাড়া ল'বলৈ গৈ বিপদত পৰিছে দুলীয়াজানৰ এজন যুৱক OLXত যিকোনো সামগ্ৰী ক্ৰয় কৰোঁতে সাৱধান হওক আপুনি OLXৰ জৰিয়তে এটা দুষ্ট চক্ৰই মেলিছে প্ৰবঞ্চনাৰ জাল
OLXত ঘৰ ভাড়া ল'বলৈ গৈ বিপদত দুলীয়াজানৰ এজন যুৱক ৰাজ্যত এতিয়া সক্ৰিয় ৰূপত অনলাইন প্ৰবঞ্চক চক্ৰ বিভিন্ন প্ৰলোভনেৰে এজনৰ পিছত আনজন সাধাৰণ জনতাক জালত পেলাই প্ৰবঞ্চক চক্ৰটোৱে এইবাৰ OLXৰ জৰিয়তে ৰাজ্যত ভয়ংকৰ প্ৰবঞ্চনাৰ জাল এই দুষ্ট চক্ৰৰ তাৰেই উদাহৰণ এইজন যুৱকজনৰ নাম মন অনুৰাগ দত্ত ঘৰ দুলীয়াজানত ঘটনা অনুসৰি যুৱকজনে ৰাজগড়ত সম্পূৰ্ণ আচবাব সম্পন্ন এটা ভাড়াঘৰৰ বিজ্ঞাপন লাভ কৰিছিল OLXত দিয়া নম্বৰত কথা পাতি ৫,০০০ টকা আগধন হিচাপে দিছিল যুৱকজনে কিন্তু তাৰ পাছত কি হ'ল শুনক মানুহজনে নাম্বাৰটো শ্বেয়াৰ কৰাৰ লগে লগে অলপ সময় পিছত ফোন কৰিলোঁ আৰু তেওঁ মানে ক'লে যে ৰুমটো যদি আপুনি বুকিং কৰি ৰাখক আমি কৈছিলোঁ যে আমি ৰুমটো চাই লৈ পেলাই বুক কৰিম কিন্তু তেওঁ ক'লে ৰুমটো আপুনি বুক কৰি ৰাখক কাৰণ বেলেগেও কৈ আছে বহুত ধুনীয়া ৰুম যিহেতু বেলেগেও কৈ আছে গতিকে আমি পইচাটো দি দিলে মানে আমি হেৰি কৰিব লাগিব মানে ৰুমটো দিব লাগিব পইচা ৫,০০০ টকা দিলোঁ বা তেওঁ ৫,০০০ টকা নিজে ক'লে ৫,০০০ টকা দিয়ক বুলি আৰু ৫,০০০ টকা দি পেলাই আমি ৰুমটো মানে বুকিং কৰিলোঁ তাৰপিছত ভগৱানে তেওঁ এতিয়া আজিলৈ পৰ্যন্ত ফোনটো মানে চুইচ অফ কৰি ৰাখিছে টোটেলি ফ্ৰড হয় উপায়হীন যুৱকজন গৈ পালেগৈ চানমাৰী আৰু CID কাৰ্যালয়লৈ কিন্তু আৰক্ষীৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ আনিলে ভুক্তভোগী যুৱকজনে সেয়ে এতিয়া OLXত যিকোনো সামগ্ৰী ক্ৰয় কৰোঁতে সাৱধান হওক আপুনি অন্যথা আপুনিও এনে প্ৰবঞ্চকৰ বলি হ'ব পাৰে যিকোনো মুহূৰ্তত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট